গুড মৰ্ণিং বন্ধুসকল, ৰাতিপুৱা খোৱা বোৱা কৰিলেনে? মই কেনেদৰে খাইছোঁ চাওক। এয়া মাৰ্বল জলকীয়া হয়, আচাৰ কৰি ৰাখিছিলোঁ। আলু লৈছোঁ বইল, আৰু এয়া কণবিলাহী, ঘৰৰে কণবিলাহী হয়, এগালমান পুৰি লৈছোঁ। খাবলৈ খুব ভাল পাওঁ জানেনে, কিন্তু কিছুমানে কয় কণবিলাহী খালে বোলে পাথৰ চাথৰ হয়। গম নাপাওঁ, আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। আৰু এয়া ভাতকেৰেলা পুৰি লৈছোঁ, ভাততে দি লৈছিলোঁ। ভাতকেৰেলা পিটিকি লৈছোঁ। কেঁচাতে মিঠাতেল অকণমান, জলকীয়া আৰু নিমখ আৰু ভাতকেৰেলা গোটেই সোপা, পিঁয়াজো কাটি লৈছোঁ এফাল, একেলগে পিটিকা কৰি লৈছোঁ। কাৰ কাৰ লোভ লাগিছে কওকচোন বাৰু। মোৰ এনেকৈ পিটিকা কৰি ভাতকেইটা খাই খুব ভাল পাওঁ। দাইলে চাইলে খোৱাতকৈ এনেকৈ পিটিকা মোচৰা কৰি খাইহে মই বেছি সোৱাদ পাওঁ। সকলোখিনি পিটিকা কৰি ল'লোঁ সুন্দৰকৈ, আৰু ভাত আৰু মানে পিটিকা সমানে লৈছোঁ, দেখিছেনে? পিটিকা বহুতখিনিয়ে হ'লগৈ। ল'ৰাক, ডাঙৰটোক ভাত পানী এইখন কাঁহীতে খাবলৈ দিলোঁ, খুৱাই দিলোঁ, অকণমান লাডু লাডু কৰি দিলোঁ, আৰু পিটিকা চিটিকা যিহেতু নাখায় আলুৰ লগতে দিলোঁ। তাৰপিছতে মই খাবলৈ ল'লোঁ একেখন কাঁহীতে। কিমান আৰু ধোৱা পখলাতে থাকিব, হয়নে বাৰু? নিজৰ ল'ৰাহে খাইছে, সেইটো কাৰণে কাঁহীখন আওখালিহে ল'লোঁ। আৰু এয়া মাছ অকণমান লৈ লৈছোঁ, লগতে আছিলে যিহেতু দুপিচে আছিলে। এনেকৈয়ে খালোঁ আৰু আজি ৰাতিপুৱা। আপোনালোকে বাৰু কেতিয়াবা খায়নে এনেকৈ কণবিলাহীৰ লগত পিটিকা কৰি মেলি? কণবিলাহী টক খায়ো ভাল লাগে, পিটিকা কৰিও ভাল লাগে, আৰু এনেও পেলাই দিবলৈ বেয়া লাগে, ইমানেই কণবিলাহী হৈছে। টাবত হোৱাৰ কাৰণে কি নাজানো, মিঠা হৈছে কণবিলাহীকণ। কণবিলাহী কেইটা খুব বুদ্ধিৰে পুৰিলোঁ জানেনে। এখন এই ষ্টীলৰ চালনী পায় যে, এই যোনখনত আমি পিঠা বনাওঁ সাধাৰণতে, সেইখনো আপোনাৰ ল'ব পাৰে, নহ'লে এইখন পুৰি চুৰি চকা হেতাখনো ল'ব পাৰে। তাতে বিলাহীখিনি থোপা থোপকৈ দি দিলোঁ, আৰু পূৰা গেছৰ ওপৰত দি দিলোঁ। জুই থকাসকলে এনেকৈ শলাত শিঙি পুৰিব পাৰে, মই এনেকৈয়ে পুৰিলোঁ, কিন্তু খাই বহুত ভাল লাগে, স্মকি ফ্লেভাৰটো থাকে। আজি মৰ্ণিঙত এনেকৈয়ে খালোঁ, আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ। আপোনালোকৰ ফালে গৰম পৰিছেনে? আমাৰ এইফালে বহুত গৰম পৰিছে, তাকে জনালোঁ আৰু।